আজি মই প্ৰথমতে ৰসগোল্লা বনাবৰ কাৰণে গাখীৰ লৈছোঁ। গাখীৰখিনি মই ভালকৈ উতলাম। সেইখিনিত অকণমান নেমু চেপি তাৰ দিছোঁ পাছত মই অকণমান ফাটিবৰ নেমু কাৰণে। চেপি দিছোঁ। উতলাৰ ফাটিছে আৰু পাছত অকণমান এয়া ওচৰৰ পৰা দেখিছে এতিয়া গাখীৰখিনি ফাটি আহিছে এক্সট্ৰা হৈ গৈছে। আৰু এক্সট্ৰা হোৱালৈকে মই ৰুম। এক্সট্ৰা হৈ গৈছে দেখিছে। এতিয়া মই এখন ভাল চাফা কাপোৰত গোটেইখিনি নমাই দিম। নমাই লৈ মই টিফিন এটাত ভৰাই ঠাণ্ডা পানী অলপৰ ওপৰত অলপ টাইম থৈ দিম। এনেদৰে চেপি দিব, তেতিয়া পানী নৰয়। হৈ গ'ল। এতিয়া মই এইটো চাইছোঁ, এয়া হৈ গৈছে দেখিছে। এতিয়া মই ভালকৈ মঠি ল'ম। ৰসগোল্লা বনাবৰ কাৰণে ভালদৰে মঠিব লাগিব, নহ'লে ৰসগোল্লা ফাটি আহিব আৰু ৰসগোল্লাটো নুঠিব। বহুত দেৰি মঠিব লাগিব। এনেদৰে মই মঠি লৈছোঁ। ভালকৈ মঠি ল'ব। যিমানে ধুনীয়াকৈ মঠে সিমানেই ৰসগোল্লাটো স্পঞ্জি হয় আৰু খাবলৈ টেষ্টি হয়, আৰু নহ'লে ফাটি আহিব, ৰসগোল্লা নুঠিবই। আৰু হাতেৰে ফাটিছে নাই ফটা চাবলৈ এনেকৈ থালখনত থৈ ল'ব ফাৰ্ষ্ট। থৈ লৈ এনেকুৱা কৰি চাব। এয়া দেখিছে, এনেকুৱা হৈ গ'লে নাফাটে আৰু। এনেদৰে মই বহুত দেৰি এনেকৈ মঠি লৈছোঁ। এতিয়া মই ভালদৰে দীঘলীয়া কৰি ল'ম। কৰাৰ পিছত মই এটা এটা ৰুটি বনাই দিম ৰসগোল্লাৰ কাৰণে। এনেদৰে মই এভাগ বনাই ল'লোঁ। দুইখন হাতেৰে গোল কৰি দিব, তেতিয়া গোল হয় ৰসগোল্লাটো। যেনেকুৱা শ্বেপ দিয়ে আপোনালোকৰ কথা, দীঘলীয়া শ্বেপো দিব পাৰে। মই গোলটোৱে ভাল লাগে মোৰ। এনেকৈ মই গোটেইকেইটা ৰসগোল্লা বনাই ল'ম। মই গেছত চচটো পাতি লৈছোঁ আৰু পানী কাপটো জোখাৰে 3 কাপ দিম। তিনি কাপ নিদিলোঁ, মই 2 কাপ আধা দিছোঁ। আৰু চেনিও মই মোৰ জোখ অনুসৰি দিছোঁ। 2 কাপ পানী দিলে চেনি 1 কাপ দিব, তেনেকৈ দিব। মই এতিয়া 1 কাপতকৈ বেছি দিছোঁ অকণমান চেনি। আৰু এতিয়া ভালদৰে লৰাই থাকিব। চেনিখিনি উতলাৰ পাছত এয়া উতলিছে দেখিছে। এতিয়া মই এটা এটাকৈ গোটেই ৰসগোল্লাখিনি দি দিম। ইটোৰ গাত সিটো লাগিবলৈ নিদিব, নহ'লে ভাগি থাকিব। তো পূৰা হাই ফ্লেমত দিব, নহ'লে নহ'ব। কাৰণ ৰসগোল্লাটো ভালদৰে উতলিলেহে ফুলি আহিব। আৰু ঢাকি দিব। গোটেইখিনি মই দি লৈছোঁ। দি লোৱাৰ পিছত ময়ো ঢাকি দিম। 10 মিনিট উতলিবলৈ দিব, তাৰ পাছত হৈ যাব। চামুচখনে মই অকণমান লৰাই ইটো গাত সিটো লাগিবলৈ দিয়া নাই। এতিয়া মই ঢাকি দিম। ইয়াৰ ৰসগোল্লাটো ফুলি আহিছে আৰু দেখিছে হৈয়ে গৈছে। আৰু মোৰ ৰসগোল্লাৰ ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়া মই অন্য এটা ৰেচিপি দেখাওঁ, আহকচোন। মই এটা মধুৰি লৈছোঁ। মধুৰিটো কেমেৰাত আপোনালোকে সৰু দেখিছে, এনেই কিন্তু মধুৰিটো ডাঙৰ হয়। এতিয়া মই মধুৰিটো টুকুৰাকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত মই এটা প্ৰেছাৰ লৈছোঁ। প্ৰেছাৰটোত মই মধুৰিখিনি ভৰাই দিম এতিয়া। আৰু মধুৰিখিনি ওলাই থকাকৈ মই অলপমান পানী দিম। বৰ বেছি পানীও নিদিওঁ, কাৰণ মধুৰিও কম। এতিয়া মই গেছত প্ৰেছাৰটো তুলি দিম। এতিয়া এটা বাতি লৈছোঁ আৰু এফাল নেমু লৈছোঁ। নেমু যিমানেই দিয়ে সিমানেই ভাল। মই এফালেই দিম, ইয়াতকৈ সৰহো দিব পাৰে। মই ইমানখিনি নেমু চেপি ল'লোঁ, কাৰণ মোৰ মধুৰি ৰসখিনিও বেছি নহয়, কম হ'ব।
এয়া মধুৰিখিনি মই বেছি ভেৰভেৰীয়াকৈ সিজোৱা নাই। এতিয়া মই মধুৰিখিনি এটা বাতিত চেকি ল'ম। এতিয়া এটা চচ পাতি লৈছোঁ, মধুৰি ৰসখিনি মই ইয়াত দি দিম। এতিয়া মধুৰি ৰস যিমান দিছোঁ তাৰ আধাখিনি মই চেনি দিম আৰু মই লৰাই থাকিব লাগিব। এতিয়া বহুত দেৰি লৰাব লাগিব। এতিয়া মই অকণমান ফুড কালাৰ দিছোঁ, য়েলো। আপোনালোকে ৰেডো দিব পাৰে, যি দিয়ে যেনেকুৱা কালাৰ দিয়ে। এতিয়া মই লৰাই থাকিম। দেখিছেনে কেনেকৈ ফেন উঠি আহিছে ওপৰলৈ? এয়া আৰু অলপ টাইম ৰ'ব লাগিব, এনেকৈ লৰাই থাকিব। নেমু ৰসখিনি চেনিখিনি যাতে ওলাই নাযাব সেইকাৰণে দিয়া হয়। ভিনেগাৰো দিব পাৰে আপোনালোকে। মই নেমু ৰসেই দিছোঁ, নেমু ৰস দিলে বেছি ভাল হয়, গোন্ধটোও ভাল হয়। দেখিছেনে কেনেকুৱা হৈ গৈছে? এতিয়া ইমানটো টাইমতে মই এনেদৰে লৰাই থাকিব আৰু আঠা হৈছে নাই চাব লাগিব, তেতিয়াই আপোনালোকে নমাই দিব পাৰিব। এতিয়া মই চাম আঠা হৈছে নাই। হৈ গৈছে। এতিয়া মই নেমু ৰসখিনি দি দিম। নেমু ৰসখিনি হোৱাৰ আগে আগে দিব। এয়া জেলিখিনি হৈ গৈছে আৰু কেনেকুৱা হৈছে দেখিছে কালাৰটো? জেলি ৰেডি হৈ গ'ল। এতিয়া এটা টেমাত ভৰাই থ'ব, নহ'লে এটা বাতিত দি দিব। মই এটা বাতিতে লৈ দেখাইছোঁ আপোনালোকক। মোৰ এটা দুটা গুটি থাকি গ'ল কাৰণ মই চেকনি নল'লোঁ। আজি মোৰ এই মধুৰি জেলি ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।